কৈছে আপোনালোকে সকলো চব ভালে আছে। যিহেতু আজি মই গৈ আছোঁ মোৰ ককা আইতা ঘৰত, আৰু আইতাৰ ভাগৰ সকাম আছে আজি, যিহেতু যাম আৰু আপোনালোকৰ ওচৰত দেখাই থাকিম। কিন্তু মাজতে মই টাইম লগাইছিলোঁ, আৰু এতিয়া তাৰ পৰা যাওঁতেতো নেদেখাম, কিন্তু আপোনালোকক 4-5বাৰমান এই ৰাস্তাটো দেখালোঁ। সেইপিনে একেবাৰে গৈ, আৰু যিহেতু মোৰ আজি লগৰ এজনৰ বাৰ্থডেও আছে আৰু বহুত কাম আছে, তাত যাম। আৰু তাত গৈ মেলি কিনে মই প্ৰথমে আইতাৰ ঘৰৰ পৰা আহিলোঁ, অলপ আপোনালোকৰ কৈ যাম। আৰু যিহেতু ইয়াৰ পৰা নহয়, ডাইৰেক্ট তাৰ পৰা ভিডিঅ' কৰিম। আৰু বোলো গাইজ, যিহেতু গাইজ মই এতিয়া ঘৰৰ পৰা ওলাই গ'লোঁ, আৰু যিহেতু গাইজ মই এতিয়া লগৰজনী ঘৰত আহিলোঁ। লগৰজনী এতিয়া কি কৰি আছে তাকে চাব লাগিব। এতিয়া লগৰজনী পূৰা কাম কৰি আছে। চা কাম আনিবে বা কাম কৰিবলৈ পাই একদম কাম কৰি আছোঁ, আৰু মই বহি খাই কৰি আছোঁ। এনেকৈ মই কাম কৰোঁ। যিহেতু এতিয়া কথাটো মানে এনেকুৱা হ'ল, যিহেতু আমাৰ মা দেউতা মানে মাৰ ফেমিলিটো বাৰু অলপ চলপ চিনি পাওঁ, কিন্তু দেউতাটো জীয়াই থকা অৱস্থাত এনেকৈ মানে তাৰ ঘৰৰ ৰিলেশ্যনৰ মানে যিমানখিনি ওচৰে পাজৰে আছে মই ইমানখিনি মানে চিনি পাওঁ। যিহেতু বেলেগত বাহিৰে থকা মানুহক মইতো চিনি নাপাওঁ, যিহেতু চিনাকি দিলেই মানুহক চিনি পায় ন। যিহেতু দেউতা মৰা 1 বছৰ পিছত মই এজন দেউতাৰ ককাই ভাই মানে তাৰে ৰিলেশ্যন এতিয়া মই চিনি পাইছোঁ যে মোৰ ককা আইতা আছে, আৰু মই তেখেতৰ ঘৰত যাম আজি, আৰু ডিউটিও আছে যাবলৈ। আৰু মানে ঘৰৰ চিনাকি চিনা পিছত থাকিলে মানে যাব লাগে। যিহেতু গাইছ মানে এতিয়া ওলাই ল'লোঁ মই, যিহেতু অলপ ভাত খাই লওঁ। ভাতটো আপোনালোকক খোৱাই নাই, এতিয়া 2টা কিমান বাজি গ'ল, আৰু যিহেতু এতিয়া ডিউটি টাইম হৈ গ'ল, আকৌ তাত গৈ আকৌ ধুম তাত যাব লাগে। ঠিক আছে গাইছ, আকৌ লগ পাম নিশ্চয় তাত গৈ। বাই। দেখিছে ইমান লেতেৰা, লগৰজনী আৰু এইফালে মা আজিহে বোৱাৰী লাগিছে। যিহেতু দেখিছে ইমান এই গাভৰু ছোৱালীবোৰ মেখেলা চাদৰ পিন্ধিব টাইমতে ধুনীয়াকৈ কৰে, আৰু বিয়া পাতিলে মতা ঘৰত কি পিন্ধিব এইটো মই জেঠাই ঘৰ বাই যিটো গাইছ এইফালে গৈ এইফালে ঘূৰিলে মই আইতা ঘৰ দেখা পাই আৰু মাতো শুনিছে চাগে প্ৰসাদ ল'বলৈ পিঠা ল'বলৈ বহি আছে সকলো। এয়া হৈছে আমাৰ খৰি ঘৰ। যিহেতু গাইজ এয়া কুকি মা আৰু মোৰ মা আৰু আমি দুজনী, আৰু যিহেতু মই যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আজিৰ দিনটোত, আৰু যিহেতু আকৌ ছুটি হ'ব তেতিয়া দেখাব পাৰিম। আৰু ইয়াৰ লগৰজনী দিছে ইমান কৈছে কি বুলি কয় এইটো চিগনেচাৰ খাব পাৰে, মই যে নোৱাৰোঁ দেই, আজিলৈকে মুখতে দি পোৱা নাই। আৰু যিহেতু গাইছে এতিয়া মানে মই নিজৰ ডিউটি আহি পাই গ'লোঁ, যিহেতু মই এতিয়া ডিউটি জেগাত আছোঁ, আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। আৰু ঠিক আছে, আৰু ইয়াতে সামৰণি মাৰিলোঁ, আকৌ লগ পাম।